ছোৱালীৰ বোৰ্ড এক্সাম শেষ হোৱাৰ পাছত কেইদিনমানৰ কাৰণে হ'লেও মনটোত শান্তি লাগি আছে। তাতে এইকেইদিন স্কুল যোৱাৰো চিন্তা নাই। এক্সাম বুলি বহুত দিন ঘৰৰ ভিতৰত সোমালোঁ। এক্সামৰ দায়িত্ব পূৰা কৰাৰ পাছত আজি নিশ্চিন্ত মনেৰে ছোৱালী আৰু মই ৰেষ্টুৰেণ্টলৈ ওলাই আহিছোঁ। 8টা বজাত ৰেষ্টুৰেণ্ট পাই দেখিলোঁ সাংঘাতিক ভিৰ। ৰিচেপশ্যনত আমাক অলপ সময় বহিবলৈ ক'লে। বহি থকা সময়খিনিত মই কেইখনমান ফটো কেমেৰাত বন্দী কৰিবলৈ লাগি গ'লোঁ। আচলতে জীৱনৰ প্ৰতিটো সময়ৰ ইম্পৰ্টেণ্ট পাৰ্টবিলাক কেপচাৰ কৰি ৰাখিবলৈ খুব ভাল পাওঁ। খালী হোৱাত ভিতৰত বহিবলৈ আমাক টেবুলখন দেখুৱাই দিলে। লগে লগে ৰেষ্টুৰেণ্টৰ ফালৰ পৰা জলজিৰাৰ চৰ্বত আৰু পুচকা টেবুলত ৰাখিলেহি। জলজিৰাৰ চৰ্বত আৰু পুচকা ইমান ভাল আছিলে, তাতে পুচকাৰ পানীটো মোৰ ভাল লগাকৈ অলপ মিঠা কৰি দিছে। গৰমত দুটা বস্তুৱে খাই গাটো ঠাণ্ডা লাগি গ'ল। তাৰ পাছত অৰ্ডাৰ কৰিলোঁ কফি, কেক আৰু ছোৱালীৰ কাৰণে ক্ৰীম চিকেন চুপ। আজি আচলতে ৰেষ্টুৰেণ্টত অলপ সময় কটাম বুলিয়ে আহিছোঁ। সেইকাৰণে এটা খোৱা শেষ হোৱাৰ পাছত আনটো অৰ্ডাৰ কৰিছোঁ। কফিৰ পাছত অৰ্ডাৰ কৰিলোঁ তিল দিয়া পটেটো ৱেজেছ। পেট পূৰা ফুল হোৱাত মেইন কৰ্চটো অলপ পাছত অৰ্ডাৰ দিয়াৰ কথা ৱেটাৰজনক ক'লোঁ। মেইন কৰ্চত অৰ্ডাৰ কৰিলোঁ মাটন ৰোগান জোছ আৰু জিৰা ৰাইচ। 10:30 ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলোঁ।